আহি গলো মই এতিয়া সব মৰিব এতিয়া মোক তহঁতি চেলেঞ্জ দিছিলি এতিয়া পাঁচ তোক এই পৃথিৱীত মই ৰাজত্ব কৰিম মই এই পৃথিৱীৰ পৰা মানুহৰ নাম নিচান নাইকিয়া কৰি দিম মই যা গৈ পেলাই তহঁতৰ ভোক মাৰগে এতিয়া মোৰ ওচৰত তহঁতি বহুত দিন খালি এতিয়া তহঁতক আজাদ কৰি দিছো যা নিজৰ ইচ্ছামতে মানুহবোৰ ধৰি ধৰি খাই পেলা যা কিন্তু মনত ৰাখিবি এটা মানুহ বাচিব নালাগিব যা এতিয়া যা ঐ এইডোখৰ জেগাই ভাল বুজিছ পিকনিকটো এইখিনিতে খাব লাগিব এইখিনিত নাখাওঁ অকণমান আগলৈ যাওঁ আকৌ কাম উৰালে যাওঁ তই হা এই আগত মানুহসোপা দেখা নাই কিমান আছে সেইসোপা মাজত খাবিগে তাতচোন জেগাই নাই সেইখন গোটেইখন দূৰ দূৰণিলৈকে মানুহ গোটেই চৌকা খাই থৈছে হয় নেকি হ'ব দে তেতিয়াহ'লে এইখিনিতে খাওঁ কেৰাহীখন আগলৈ লৈ আহ অকণমান বৰ গধু ঐ গেন্দা এই কঁকালটো কিবা মেচমেচাই গৈছে বুজিছ থ এইখিনিতে থ আৰু মই দাঙি লৈ ফুৰিবলৈ নাই দেই লগত যিহে গধুৰ এইখন আনিবলৈ দৰকাৰ নাই কা মূৰাটোৰ কাৰণেনো এইখন আনিছে জানো সৰু কেৰাহী এখন হলে হয় এই সনাহীকেইটানো ক'ত গ'ল ইমান দেৰিলৈকে পোৱাহি নাই যে হয় দেই আমি ইমান গধুৰ বস্তুটো আনোতে ইমান পটককৈ পাই গ'লোহি আগতে পালোহি এই ইহঁতি যে ইমান দেৰি কৰিছে ইমান পাতল বস্তুকেইটা আনোতে এই মুৰ্গীটো আমাৰ লগত লৈ অহাই ভাল আছিলে বনাই কৰি খাই থাকিবই পাৰিলোহেঁতেন কোনে খচখচা আছ ইমান এইটো কি বস্তু ঐ কি বস্তু মই দেখোন একোৱে দেখা নাই ক'ত দেখিছ তই সনাহী পিছফালে চা ঘূৰি পিছফালে চা কি এইটো কি বস্তু এইটোৱে কেনেকে গুৰজিছে চা পিনে চোচা লৈছেচোন মই পিকনিক চিকনিক নাখাওঁ বৈ পলাই ৰাখিম হে ভগৱান কিহৰ পাল্লাত পেলাইছা তুমি সেইদিনাখন এলিয়েন আৰু আজি এইডাল গেন্দা মৰিবলৈ মন নাই যদি পলাই আহিম পৰা মোক এৰি থৈ ক'ত গলি তই নাযাবা মোক অকলে এৰি থৈ ভাগ ৰে গেন্দা ভাগ নহলে আজি মৰিলি আৰু এইডালে আকৌ গৰজিছে পলা পলা চেচেই বজাৰ খাহ কি কৰ এতিয়া খৰি কাটিবলৈ আহিছো কুঠাৰখনি হাতত নানিলো খাহ এই যে পাহৰা বেমাৰডালে কেতিয়ানো লগ এৰিব আৰু দেই একদম মাথা খাৰাপ কৰি ৰাখিছে আৰু মোৰ এইটো কি বস্তু এইটো কেনেকুৱা ধৰণৰ চৰাই আকৌ ইমান ভয়ানক দেখিবলৈ এইডালে গৰজিছে চা ইয়াৰ আৱাজটো দেখোন বহুত ভয়ানক কোনোবা আছে নেকি মোক বচাওক মোক এই চৰাইটোৱে এতিয়া মোক খাই পেলাব এডালচোন আগবাঢ়ি আহিছে গালে মোৰ হে প্ৰভু ঈশ্বৰ বচোৱা মোক মাই গড এইটো কি দাদা মোক বচাওক আপুনি যাওক এইটো কোনো সাধাৰণ পক্ষী নহয় ই আপোনাক লোকচান কৰিব পাৰে যাওক ই নহ'লে আপোনাক মাৰিয়ে পেলাব পলাওক এইখিনিৰ পৰা মই পলোৱাই ভাল নহ'লে ই অৱস্থা বেয়া কৰি পেলাব মোৰ ঘৰত পোৱালি দুটা আছে মই নাথাকিলে সিহঁতৰ কি হ'ব এনেকুৱা বস্তু মই কিন্তু আজিলৈকে জীৱনত দেখা নাই দেই কি ৰকম বস্তু এইটো কি ভয়ানক যিটো ভয় আছিলে মোৰ হিচাপত সেইটোৱে হ'লগৈ এতিয়া আৰু সময় নষ্ট কৰি থাকি লাভ নাই এতিয়া ইয়াক মাৰি পেলাই ইয়ালৈকে আৰু কোনোবা আছে নেকি চাবগৈ লাগিব ফিনিছ এতিয়া চাবগৈ লাগিব ইয়াৰ লগৰ কোনোবা আছে নেকি আকৌ তুমি এইখিনিৰ পৰা ইমিডিয়েট পলোৱা ই আহোঁতেও বহুত মানুহ মাৰি থৈ আহিছে আৰু ইয়াৰ পৰা যদি তুমি পলাই নোযোৱা ই তোমাকো মাৰি পেলাব কিন্তু দাদা আপুনি মোৰ একো নহয় তুমি চিন্তা নকৰিবা পলোৱা তুমি ঠিক আছে দাদা কি হৈছে এইবোৰ কি ৰকম বস্তু আহিছে পৃথিৱীত নিশ্চয় ইয়াৰ পিছত কিবা ৰহস্য আছে কাৰণ এনেকুৱা জীৱ পৃথিৱীত নাই নিশ্চয় কোনোবাই বাহিৰৰ পৰা আনিছে ইয়াৰ পিছত যোনেই আছে তাক মই সুদাই নেৰো কিন্তু প্ৰথমে ইয়াক মাৰি লওঁ খতম এতিয়া যাওঁ মই ইয়াৰ মেইন ভিলেনটোক বিচাৰি যাওঁ তাক যদি সোনকালে বিচাৰি উলিয়াব নোৱাৰোঁ
নহ'লে সি এনেকুৱা জীৱ বনাই বনাই বাৰে বাৰে পঠিয়াব মোৰ সন্দেহ কেনেবাকে ৰা নামৰ সেই দৈত্যটো আহি পোৱাহি নাইতো নাই ইয়াত মই দেৰিকৈ থাকিলে সি অলৰেডি পৃথিৱী ধ্বংসই কৰি পেলাব মই যোৱাই ভাল মোৰ সৈনিকবিলাকে চাগে এতিয়া চব মানুহ খাই পেলালে এতিয়া এই পৃথিৱী মোৰ ৰাজত্ব চলিব ইয়াত এই সকলো গৰ্বৰবিলাকৰ পিছত মানে তই আছ কোন হয় তই মোৰ নাম চেং আৰু আজি তোৰ কাল হৈ আহিছো মই মোৰ কাল আৰু তই মানে তই সেই ছুপাৰ হিৰোটো যিটো এই চহৰখন ৰক্ষা কৰি থাক ঠিকেই বুজিছ তই চেং তই বহুত দেৰি কৰি দিলি এতিয়া আহি আৰু লাভ নাই মই মোৰ 2টা সৈনিক পঠিয়াই এই পৃথিৱীৰ সকলোখিনি মানুহকে চেছ কৰি পেলালো মাৰি পেলালো চবকে মই থকালৈকে তই এটা মানুহকে একো কৰিব নোৱাৰ তোৰ সেই 2টা সৈনিকক মই এই জাষ্ট মাৰি থৈ আহিছো কি কৈছ তই মোৰ 2টা সৈনিকক মাৰি বহুত বেয়া কাম কৰিলি তোক মই সোধাই নেৰো চেং মৰ এতিয়া তই মই হিলিব পৰা নাই এইচোন মই ভবাতকে বেছিহে শক্তিশালী এনেকে হ'লেচোন ই মোক মাৰিয়ে পেলাব মোৰ এনেকুৱা লাগিছে মোৰ গাৰ শক্তিখিনি যেন ই কাঢ়ি লৈছে এতিয়া তোৰ শক্তি আৰু মোৰ হ'ব চেংদাক তই মাৰিবলৈ সাহস ক'ত পালি এইটো কোন আকৌ মই তোৰ বাপে গেজু কৰিছ তহঁতি গেজু এটাক মাৰিবৰ কাৰণে 2টা আহিছ তইওতো গেজু কৰিছিলি পৃথিৱীৰ মানুহক মাৰিবৰ কাৰণে তই 2টা দৈত্য পঠিওৱা নাছিলি জানো আৰু মনে মনে মোৰ গাত তই প্ৰহাৰ কৰা নাছিলি জানো এয়া তাৰ প্ৰতিশোধ আকৌ আহিম মই এইবাৰ আৰু 2 গুণ বেছি শক্তি লৈ আহিম তহঁত 2টাকে খতম কৰি দিম পিছৰ কথা এতিয়া বাচি দেখা চেংদা তুমি ঠিকে আছানে মই ঠিকে আছো তুমি ঠিকে আছানে চেংদা আমি চোন মাৰি দিলো অসুৰটোক আমি অসুৰটোক মাৰি দিলোঁ কিন্তু সমস্যা এতিয়াও দূৰ হোৱা নাই এনেকুৱা সমস্যা আৰু বহুত আছে গতিকে আমি সেই সমস্যাবোৰ দূৰ কৰিব লাগিব মই ভবাই নাছিলোঁ যে তোমাৰ ওচৰত ইমানখিনি শক্তি আছে মোৰ ফালৰ পৰা তোমাক বহুত বহুত থেংক ইউ তুমি যে মোক প্ৰাণ ৰক্ষা কৰিলা একো নাই চেংদা এইটোতো আৰু সৰু কথা বলক পাৰ্টি কৰোঁগে এতিয়া আমাৰ মিলি বাইদেউ চাগে ৰখিয়ে আছে আমালৈ ব'লা বলক